নমস্কাৰ আপোনালোক সকলোকে আসাম 24 লৈ স্বাগতম জনাইছোঁ। এটা অতিকৈ হৃদয় বিদাৰক ঘটনা, যিটো ঘটনা শুনিলে আপোনালোকৰো বুকু কঁপি উঠিব। ঋণ সময়মতে ঘূৰাই দিব নোৱাৰাৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক ট্ৰেক্টৰে মহতিয়াই হত্যা কৰিলে। এই অমানৱীয় ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ হাজিৰাবাগত। জানিব পৰা মতে মৃত গৰ্ভৱতীগৰাকীৰ বিশেষভাৱে সক্ষম কৃষক স্বামীয়ে কৃষি কাৰ্যত ব্যৱহাৰ কৰিবলৈ ইনষ্টলমেণ্টত মহেন্দ্ৰ ফাইনেন্সৰ পৰা এখন ট্ৰেক্টৰ লৈছিল। 6 মাহলৈকে ইনষ্টলমেণ্ট দিব পৰা নোৱাৰাৰ বাবে মহেন্দ্ৰ ফাইনেন্সৰ পৰা এখন নটিচ পঠাইছিল আৰু 17 ছেপ্টেম্বৰৰ দিনা ঋণ পৰিশোধৰ এজেণ্টে আহি স্বামীৰ লগত হতাহতি কৰা দেখি পত্নীগৰাকীয়ে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু দানৱৰূপী ঋণ পৰিশোধৰ এজেণ্টে কাৰোৰে কথা নুশুনি গৰ্ভৱতী মহিলাগৰাকীৰ ওপৰেদি ট্ৰেক্টৰ চলাই দিয়ে। ফলত দুৰ্ভাগ্যক্ৰমে মহিলাগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে জানিব পৰা মতে ঝাৰখণ্ডৰ পুলিচে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ব্যুৰো ৰিপৰ্ট আসাম 24।